এইখিনিমান আছে আৰু হেল্ল' এভৰিৱান নিভাজ ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ মোৰ ভালেই বাৰু আজি মই আকৌ দৌৰা দৌৰিকৈ মামাহঁতৰ ঘৰত আহিলোঁ কাৰণ মই এতিয়া যাব লাগিব গুৱাহাটীলৈকে অহাকালি মোৰ এটা এক্সাম আছে তো সেইকাৰণে যাব লাগিব ইয়াৰে পৰা মামাৰ ল'ৰা ভাইটিক লৈ যাম তাৰ লগত মা আৰু মই যাম অলপ পিছতে ভাত তাত খাই পেলাই যাম আৰু পঢ়ি আছে তাইৰ পঢ়া আজিকালি শেষে নোহোৱা হৈছে এনি টাইম যেতিয়াই দেখোঁ তেতিয়াই পঢ়িয়ে থাকে ইফালে চৰ্দি লাগি অৱস্থা বেয়া যাত্ৰা আৰম্ভ কৰিলোঁ আমি এতিয়া মই এইফালে ভাইটি আৰু পিছপিনে মা আছে আমি তিনিও গৈ আছোঁ গৈ পেলাই এতিয়া ডাইৰেক্ট মামাৰ তাতে কোৱাৰ্টাৰত যাম তাতে আজি ৰাতি থাকিম তাৰপিছত তাৰে পৰা আকৌ অহাকালি এক্সাম দিব যাম আপোনালোকক কিছু মুহূৰ্ত দেখুৱাই আছোঁ কেনেকৈ গৈ আছোঁ আমি চাহ খাব নামিছোঁ ইয়াতে অকণমান চাহ খাই একদম চৰ্দি লাগি আছে তো চাহ অকণমান খাই লওঁ ইয়াতে আহিছোঁ এইখনত উপাসনা এইটো নলবাৰীত হয় এইখন ৰেষ্টুৰেণ্ট অকণমান গলটো বিচাৰি লওঁ বহুত চৰ্দি ভাৱ হৈ আছে তো অকণমান খাই লওঁ অৰ্ডাৰটো দিলোঁ এতিয়া বহি আছোঁ আমি চাহ আহি গ'ল এইটো হৈছে পনীৰ পকৰা আৰু মায়ে লৈছে কালাকন আৰু চাহ খালোঁ অকণমান এতিয়া আৰু গৈ থাকোঁ আৰু আমি জল জীৱন মিছন গ্ৰামাঞ্চলৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আহিছেনে পিছে ট্ৰাফিক 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 চ' ফাইনেলি আহি পালোঁ ইয়াতে মামাৰ কোৱাৰ্টাৰ হয় এইটো ইয়াতে থাকিম আজি এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰি কি কৰোঁ কি নকৰোঁ কৰিম আৰু এয়া ভাইটিয়ে ভালেদি চাই আছে চৰ্দি লাগি আছে বহুত একদম মানে কিয় চাই আছা ফ্ৰেছ হওঁ এতিয়া ফ্ৰেছ হৈ আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ আৰু ইয়াতে সৰুকৈ কিটচেন আছে এটা হৈ গ'লোঁ ফ্ৰেছ মই মা ইফালে বিচনাত পৰিয়ে গ'ল পূৰা ভাগৰ লাগি আছে বোলে মাৰ তো শুলে কিন্তু শুই পেলাই কোনো মানে ৰেষ্ট নহয় ফোন কৰি আছে ফোনত কথা পাতি আছে আৰু মই এতিয়া চাহ তাহ খাই অকণমান ৰেষ্ট ল'ম আৰু অকণমান কিবা চাব লাগিব কাৰণ যিহেতু অহাকালি পৰীক্ষা আছে তো পৰীক্ষাৰ কাৰণে পঢ়িবতো লাগিব অকণমান ইমান পঢ়া নাই মই একচুৱেলি দিয়া ইমান মতলব নাছিলে কিন্তু মোৰ কাৰণে একেবাৰে নতুন তো চাই ল'ব লাগিব ক'ত কি আছে এতিয়া মই অকণমান চাহ বনাই লওঁ এই দুটা কাপ চাওক ইমান মৰম লগা টিকু টিকু কাপ জুটি
ইমান ধুনীয়াকৈ ইয়াতে ডিজাইন কৰি দিয়া আছে। এইটো দেখুৱাই দিছোঁ চাব। এইটো জনজাতীয় ডিজাইন হয়, বহুত ধুনীয়া ডিজাইন কৰি দিয়া আছে। এই গ্ৰীণটো মাক দিম আৰু য়েলোটো মই খাম। মায়ে যিহেতু চেনি নিদিয়া চাহ খায়, তো আগতে মাৰখিনি বাকি লওঁ, তাৰপিছত মই চেনি দিম। কমাই দিওঁতে বন্ধ হৈ গ'ল, এতিয়া আকৌ এবাৰ দিব লাগিব। কালাকন ফুল চাহ খোৱা হ'ল, খালোঁ। এতিয়া মায়ে যোগাৰ কৰি আছে ৰাতিৰ খানা। বাবা অকণমান মাংস আনি দিছে, সেইখিনি মায়ে ৰান্ধিব আৰু মই অকণমান ইয়াতে বহোঁ। এতিয়া মাক যোগাৰ কৰি দিব লাগিব অলপমান, কিবা কিবি আদা নহৰু এইবিলাক যোগাৰ কৰি দিম আৰু অকণমান এতিয়া ৰেষ্ট লওঁ। কি ঘুটি আছা? আদা নহৰু গুড়া কৰি আছে। The next day. দিব গৈছিলোঁ, আহিলোঁ এতিয়া। এক্সাম দিব যাওঁতে মই মোবাইলটো লৈ যোৱা নাছিলোঁ, কাৰণ যিহেতু তাতে মোবাইল নিব নিদিয়ে, তো লৈ নগ'লোঁ আৰু আপোনালোকক দেখুওৱা নহ'ল। এতিয়া আহিলোঁ ঘৰত, আহি এতিয়া ভাত তাত খাওঁ। ভাত খাই পেলাই তাৰপিছত আৰু অলপ পিছতে ওলাবই লাগিব ঘৰত যাবৰ কাৰণে। ভাত খোৱা হ'ল, এতিয়া যাম আৰু। ৰেডি আছিলোঁৱে, ৰাতিপুৱা যেনেকৈ গৈছিলোঁ সেনেকৈ ৰেডি আছিলোঁ, তো এনেকৈ যাম আৰু একেবাৰে আপোনালোকক দেখুৱাই আছোঁ যোৱাৰ সময়ত। ওলালোঁ আমি যাবৰ কাৰণে এতিয়া। বাই বাই গুৱাহাটী। পাছফালে মা আছে বহি। আমি পৰীক্ষা দিলোঁ, হ'ল আৰু ভালে বেয়াই যি হ'ল আৰু দিলোঁ। আৰু এতিয়া গৈ আছোঁ, টাইম লাগিব অকণমান, 3 ঘণ্টামান লাগিব। তো গৈ থাকোঁ ৰাস্তাত। যদি আপোনালোকক কিবা এনেকুৱা দেখা পাওঁ যে দেখুৱাবলগীয়া, তেতিয়াহ'লে দেখুৱাই দিম। বেলিটো মূৰত লৈ আৰম্ভ কৰিলোঁ এক উভতনি যাত্ৰা। নলবাৰী পালোঁ আমি। নলবাৰী আপোন জেগা। নলবাৰীত নামিলোঁ, অকণমান চাহ তাহ কিবা অলপমান খাই লওঁ। গাঁৱতে আমি যিখন সোমাইছিলোঁ খাবৰ কাৰণে, সেইখনতে সোমাইছোঁ। সিহঁতৰ চাহ আহি পাইছে, কিন্তু মোৰ চাহ আহি পোৱা নাই। আৰু এটা ম'ম' দিছোঁ, চিকেন ম'ম' আহি আছে। তো আহিলে খাম আৰু খাই পেলাই আৰু ওলাম ইয়াৰ পৰা। মায়ে খাই আছে চাহ। মোৰ চাহকাপ খালোঁ মই, কিন্তু এতিয়ালৈকে মোৰ ম'ম' অৰ্ডাৰ দিছিলোঁ, কিন্তু ম'ম'টো কেঞ্চেল হৈ গ'ল। ম'ম' নাই, বনোৱা হোৱা নাই। তো ৰোল এটা দিলোঁ, ৰোলটো আহিয়ে পোৱা নাই এতিয়ালৈকে। চবৰে চাহ খোৱা গোটেই ৰোল আহি পোৱা নাই। চাওঁ আহেনে নাহে, কিমানকৈ আহে। কি এই माए चुंगा पिठा लले। फाइनली आ गया हमारा रोल, तो अब इसे खाएंगे हम लोग। খোৱা হ'ল, এতিয়া খোৱা লোৱা হ'ল আমাৰ। আমি ওলালোঁ, ওলাই পেলাই এতিয়া যাম আৰু। আহি বৰপেটা ৰোড পালোঁ। ভণ্টিয়ে ডিমাণ্ড কৰিছে ম'ম' আৰু চাওমিন লাগে, তো ইয়াতে ৰখাইছে। ইয়াৰে পৰা মই এতিয়া ম'ম' আৰু চাওমিন লৈ ল'লোঁ। সেইখিনি এতিয়া যাওঁ আৰু চিধা
ঘৰলৈকে যাওঁ আমি আহি পালোঁ এতিয়া ভণ্টি ভিডিঅ'টো কৰিছিলে বহুত কথাও কৈছিলোঁ আমি কিন্তু কথাখিনি শুনা নগ'ল তাই ইমানেই মানে ব্যস্ত আছিলে ভিডিঅ' কল কৰি আছিলে আৰু তেনেকৈ ভিডিঅ'টো কৰিলে তো কথাখিনি নাহিলে আমি কি কৈছিলোঁ এইফালে পিঠা আটা কি খাই আছা পিঠা এইফালে মামীয়ে বনাই আছে পিঠা কিহৰ পিঠা চব পিঠা বৰা চাউলৰ পিঠা চেনি মিঠে আমাৰ লাৰু পিঠা হৈ গ'ল দেই আৰু আমাৰ বিহু হৈ গ'ল আপোনালোকে খাব আহিব দেই ৰাইজসকল খাব আহিব বাকী এইফালে পিঠা এইখিনি হৈছে ইতিমধ্যে কি বিচাৰি আছা মই ৰবাচোন তোমালোকে কি আনিছা চাব লাগিব ন অকণমান মই খাবলৈ অলপ পেটটো খালী তুমি খোৱা দেই এতিয়া মই ফ্ৰেছ হওঁ ফ্ৰেছ হৈ আপোনালোকক লগ পাম আৰু হয়তো আহিব পাৰে ভ্লগত কিবা আৰু নতুন তো দেখুৱাম এতিয়া ফ্ৰেছ হৈ লওঁ বকা কোমৰা লাগব নেকি বকা কোমৰা লাগব নেকি কাবা ফ্লাই খোৱা ফ্লাই ম'ম' আৰু চাওমিন এইফালেও খাই আছে খাইছে বেয়া নাপাবা মোক খুৱাবলৈ এতিয়া আমি যাব ওলাইছোঁ ভণ্টিৰ এজনী লগৰ ছোৱালীৰ তাতে তাইক কিবা অকণমান দিবৰ কাৰণে আন্ধাৰে আমাৰ কাম ফেৰা কৰিলোঁ নাখাই দে কি বনাই আছে ইউটিউবত চাবা দেই কুকুৰটোকে এনেকে থাকা তোমাৰ এটা হল বনোৱা বৰখা আহি কিনে মাৰো উঠা নাই তুমি গেছটো তুমি বন্ধ কৰিছা নাই তাই ভিডিঅ' তাৰপিছত কি কৈছে মায়ে 3খান মান পিঠা বনাইছে হা জুই বন্ধ জুই নাই তাৰপিছত মই ভাবো কিয় উঠা নাই ভাগি কিয় আছে মায়ে এনেকে চাবা মই বাগৰি মাছটো হাওয়ার কথা তো কি আমার আঁকেটা জিখে দে আমার রাস্তা দিয়ে তার নাম জমদুত বিশু এই কানবা গেছি রাস্তা মাকাই রূপ ধরছি ও কিছু কুকুর হলে কে কে দিয়ে হে ইতো এই দুবারও দিন আইতে রাতে সবাই সে গাই সাই খুব বাজছে পুরা লাগি হল আমার ফ্লাশ মার হল আমার এতিয়া আমি যাব ওলাইছোঁ যাওঁ এতিয়া এই বাই বাই ক'ত দিয়া আমিতো যায়ে আছোঁ না আমাৰ লগত দৰ্শক মণ্ডলীও যাই আছে ৰাইজসকল মোৰ বায়ে জীৱনত প্ৰথমবাৰ এনেকৈ ৰাতি 8টামান বজাত এনেকৈ অকলে তাকো মোৰ কাৰণে মোৰ খাতিৰত তেওঁ বাহিৰত ওলাইছে তো আপোনালোকে এটা ডাঙৰ বিগ কংগ্ৰেচুলেশ্যন হয় তাই ঠিক কৈছে আচলতে মই এনেকৈ নাযাওঁ ৰাতি আপোনালোকে মোক দেখা পাই ভাবিব পাৰে যে এই বা ইমান ঘূৰি আছে ইমান গৈ আছে কিন্তু নহয় মোৰ এই নতুন বছৰটোত আচলতে সঁচাকে বহুত নতুন বস্তু তাই হৈ আছে জীৱনত আগতে এনেকুৱা কেতিয়াও হোৱা নাই আচলতে প্ৰথম 1 তাৰিখটোৱে মই যে আমাৰ ঘৰত আহিছিল ফুৰিলোঁ তাৰ পিছৰ পৰা মোৰ হৈয়ে আছে এতিয়া মানে মই ক'ব পৰা নাই আৰু প্লেন আছে আপোনালোককো লৈ যাম তো আপোনালোকৰ কাৰণে বেনিফিট হৈছে এইটো যে মই ঘূৰিব পাই আছোঁ তো আপোনালোকেও জেগা চাই আছে বা ঘূৰি আছে মোৰ লগতে তেন্তে ব'লক এতিয়া যাওঁ আৰু ঘৰলৈকে আহিলোঁ আমি আহি এতিয়া আকৌ সেই আগৰ জেগাতে বহিলোঁ
আকৌ সেই অকণমান মোবাইল খুচৰিম তাৰপিছত ভাত খাম তাৰপিছত শুই যাম अभी हम लोग खाएंगे ये बाटी कहते हैं इसे मलाई का এই চেগতে আপোনালোকক কওঁ যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো এইখিনি আছিলে আকৌ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক গুড নাইট